গুদু লাইন নাই খামতে একদম কিবা হৈ গৈছে মোৰ টান হৈছে আমাৰ খুখনি আৰু আমি পুৰা ৰেডি নমস্কাৰ এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে এইটো মোৰ ফাৰ্ষ্ট ইউটিউবৰ ভ্লগ হয় ইউটিউব জগতত একদম ফাৰ্ষ্ট খোজ বুলিয়ে ক'ব লাগিব ৰিলছ দিওঁ বাৰু কিন্তু ভিডিঅ' ভ্লগ হিচাপে দিয়া নাছিলোঁ ইয়াৰ আগতে মোৰ দুটা চেনেল আছিলে এটা ছফ্টৱেৰ মাৰতে উৰি গ'ল আৰু এটা কিবা কাৰণত কিবা বন্ধ কৰি থাকিলোঁ এইটো নতুনকৈ খুলিছোঁ বেছি দিন হোৱাই নাই আৰু ভ্লগ বুলি দিয়াই নাছিলোঁ সেইটো দিয়া নাছিলোঁ মিনি ভ্লগ দি আছিলোঁ কিন্তু ভ্লগ দিয়া নাছিলোঁ আৰু এটা দিছিলোঁ তাকো ডিলিট কৰি দিছোঁ আৰু এইটো ফাৰ্ষ্ট ইউটিউবত এনেকৈ লং ভিডিঅ' মই আপলোড কৰিম আৰু ধৰক ইমান ভালকৈ মই ক'ব নাজানিবও পাৰোঁ আৰু যিহেতু একদম নতুন ন একদম ভাল নহ'বও পাৰে যাতে মোক প্লিজ আদৰি লয় আৰু আপোনালোকে আৰু আজি আমি বিহুৰ ফটো উঠিম বুলি ভাবিছোঁ মই এতিয়া পেহীহঁতৰ তাত যাম পেহীহঁতৰ ভণ্টিও উঠিব আৰু ময়ো উঠিম আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব ভিডিঅ'টো চাই থাকিব বেছি দীঘল নকৰোঁ যিহেতু ফাৰ্ষ্ট ভ্লগ ইমান দীঘল আৰু নকৰোঁ একদম শ্বৰ্ট বুলিয়ে ক'ব লাগিব এনেকুৱা চাই থাকিব ফটো উঠিম বুলি একযোৰ গামখাৰু কিনিছোঁ ভণ্টিৰো কামত দিব আৰু মোৰো কামত দিব বুলি এতিয়া গোটেই কাপোৰবোৰ ওলাইছোঁ এইযোৰ ভণ্টিৰ আৰু এইযোৰ মোৰ গামখাৰু দুযোৰ কপৌ ফুল আৰু ইয়াতে যিমান যি লাগে আৰু ছোৱালীৰ সেইবোৰ ইয়াত আছে এইখিনি আজি আমাৰ আৰু এইটো মেইন ছোৱালীৰ লাইন নাই খামতে একদম কিবা হৈ গৈছে মোৰ এইবোৰ কাজল এতে লাগছি মা কিমান যি আৰু নেল পলিচ লগা আছে গলৰ ফটা মাৰবা আছে আৰু গামখাৰু পিন্ধবা আছে আৰু বাকী আমি ৰেডি কাপোৰ পিন্ধাত বাৰু ইমান ভাল হোৱা নাই মাই নাই পেহো নাই আজি ঘৰত তই আছোন একবাৰ আকৌ ৰহয়া আৰু এইটো আমাৰ পেহীহঁতৰ মাজু ভণ্টি তাই উঠব আজি আৰু আমি পুৰা ৰেডি বিহুৰ বতৰ আমিনো কেনেকে থাকো হয়দা খাম একদম খামতে লয় নহ'ল আৰু লৈ যা লৈ আছোন সেইটো নপলিষ্ট আকৌ লৈ যা ফুল ওলাই গেল গুদু কিবা কাজিয়া তই ইছ ৰাম গুদু ফুল ওলাই গেল দিহেতো মাৰি দিয়ে হেৰিত ফুল ওলাই যায় আমি পুৰা ৰেডি এতিয়া কেমেৰাটো বলা এইগিলা খলকে দিলো টান হৈছে আমাৰ খুখনি ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আহি এতিয়া চাহ একাপ খাওঁ বুলি ভাবিছোঁ ইমান গৰম দিছে ন একদম কণ্ঠ নলী শুকাই গৈছে তাকে এইজনী পিছে মোৰ কাজিনছে হয় আৰু মই ৰিলছ দুটা মোৰ চেনেলত আপলোড কৰিছোঁ ইতিমধ্যে প্লিজ চেক কৰি ল'বচোন চাবচোন ভাল পালে লাইক এটা কমেণ্ট এটা দি দিব দিনত আৰু ভিডিঅ' নকৰিলোঁ ভাত পানী খাই কাম যিখিনি আছে সেইখিনি কৰি শুয়ে থাকিলোঁ আৰু সন্ধিয়া মোৰ বাইদেউ আহিছে তাইকো বোলো দেখুৱাই দিওঁ যিহেতুকে ফাৰ্ষ্ট ভ্লগ হয় ন তাইকো চিনাকি কৰি দিছোঁ আপোনালোকৰ লগত বিলাহী আৰু মাছৰ আঞ্জা আৰু দাচৰ বেছি দিম হাই দাস আহা বেলেগ আৰু আজি আৰু কি বনাইছে মায়ে কঁঠালৰ আঞ্জা আৰু কঁঠালৰ মুচিৰ আঞ্জা আৰু কণ বিলাহী আৰু মাছ দেখুৱাই আছে আজি ৰাতিৰ সাজটো চাই থাকিব আপোনালোকে
মই ৰসগোল্লা বুলি ভাবিছিলোঁ ৰসগোল্লা বুলি ভাবিছোঁ অঁ মই এনেকৈ খাইছোঁ সেইটো ৰসগোল্লা নেকি খাই দিয়া অলপ ভাবি খাই কিছুমানে খাইতো গম পাওঁ কিছুমানে মাছটো আজি নামাৰে মা যি কচক নমস্কাৰ আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু এইটো আচলতে নতুন চেনেল আপোনালোকে চেনেলটিক ছাপোৰ্ট কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু চেনেলটি হৈছে তাইৰ চেনেলটিৰ নামটো ৰাখিছে কি ৰাখিছে পাইদাস অফিচিয়েল অঁ সেইটোৱে মই আচলতে নাজানো ভালদৰে তাই কি ৰাখিছে কি আৰু মই এতিয়া ঘৰ অহাৰ পিছত তাই কৈছে যে তাই এটা নতুনকৈ চেনেল খুলিছে চ' এতিয়াৰ পৰাই তাই ভিডিঅ' চেনেলটিত আপলোড কৰিব গতিকে আপোনালোকক মই মোৰ আগতে এটা চেনেল আছিলে আৰু সেইটো চেনেলত ময়ো ঘৰুৱা ভিডিঅ'য়ে আপলোড কৰি আছিলোঁ তাৰপিছত মোৰ পম্পিজ ব্লগ আছে বাৰু এতিয়াও কিন্তু মই ভিডিঅ' কণ্টিনিউ কৰা নাই চেনেলটি মানে বন্ধ হৈ আছে মই যিহেতু ভিডিঅ' নাই দিয়া আৰু মানে মোৰ আচলতে বেমাৰ হৈছিলে চ' তেতিয়াৰ পৰা মই গলৰ প্ৰব্লেম এটা হৈ আছিলে আৰু ভিডিঅ' দিব পৰা নাই দিয়া আৰু নিদিয়াতে আচলতে এলাহে ধৰিলে আৰু সেইকাৰণে মই মোৰ ইউটিউব চেনেলটি তেনেদৰে বন্ধ কৰি ৰাখিছোঁ এতিয়া এই এটা খুলিছে আৰু মোৰ ভণ্টি আপোনালোকে ছাপোৰ্ট কৰি যাব তাইৰ চেনেলতো আপোনালোকে ঘৰুৱা ভিডিঅ'য়ে পাব যিহেতু আমি গাঁৱৰ যিখিনি সেইখিনিয়ে পাব আৰু তাইক ছাপোৰ্ট কৰি যাব এইখিনিয়ে মই ক'লোঁ আৰু যিহেতু ৰঙালী বিহু আপোনালোকক সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ বাকী তাই ক'ব সেইটো মোৰ মাজু বাইদেউ আৰু তাইৰ ভিডিঅ'ত মোৰ ঘৰৰ মানুহখিনি বা ঘৰত কি কৰে কি নকৰে পাব হয়তো মোক নাপাব মই যিহেতু ঘৰত নাথাকোঁ আৰু যেতিয়া মই ঘৰত আহোঁ তেতিয়া আপোনালোকে মোক লগ পাব আৰু তাই যদি মোৰ তাত যায় তেতিয়াও লগ পাব আমাৰ ভাত ৰেডি আজি ভাতৰ লগত আছে কণ বিলাহী আলু মাছে জোল বনাইছিল আৰু কঁঠালৰ মুচি তো এতিয়া আমি ভাত খাওঁ গুড মৰ্ণিং কালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'লে কাৰণ ভাত পানী খাই শুয়ে গ'লোঁ তাৰে পাছত এতিয়া ৰাতিপুৱা বৰষুণ দি আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যাতে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব যাতে মোৰ আগলৈ ভিডিঅ'বোৰ পাই থাকে আজিলৈ ইমান আৰু ভুল হ'লে প্লিজ দেখুৱাই দিব যাতে মোৰ আগুৱাই যোৱাত সুবিধা হয় বাই